Hey guys, নমস্কাৰ মোৰ পুনম দাস মুনু ইউটিউব চেনেলটিলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ মেঘালয়ৰ পৰা শ্বিলং পুলিচ বজাৰ। যোৱাকালি অফিচিয়েল কাম এটাত আহিছিলোঁ, কামটো হৈ গ'ল। আজি আমি ফুৰিবলৈ যাম চেৰাপুঞ্জী। তেন্তে ব'লক আমি এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। পুৰি চব্জি মোৰ বহুত ফেভৰেট হয় ৰাস্তাৰ। এই যে ৰাস্তাত খানা খোৱাৰ মজাই বেলেগ নহয়নে? মোৰ বহুত বেছি প্ৰিয় হয়। আপোনালোকৰ কেনেকুৱা জনাবচোন। ইমান যে ধুনীয়া লাগিছিলে পুৰি চব্জি। আমাৰ এই কৰ্মব্যস্ত জীৱনটোৰ পৰা অকণমান যদি নিজক টাইম দি যদি অকণমান ওলাই যাওঁ শান্তিৰ ঠাইলৈ, বৰ ভাল লাগে ন? এই ধৰক অফিচৰ কাম, মাজে সময়ে শ্বুটিঙৰ কাম, ফটোশ্বুট, এইবোৰৰ পৰা কেতিয়াবা বহুত বেছি ভাগৰি যাওঁ। তেতিয়াই মানে এনেকুৱা ঠাইলৈ ওলাই যাওঁ আৰু সকলোৱে যাব লাগে যদি সেই সময় সুবিধাবোৰ মিলি যায়। ভাল লাগে সঁচাকৈ, বহুত বেছিয়ে ভাল লাগে। চাওক না, পাহাৰীয়া ৰাস্তা ইমান ধুনীয়া। আমি আহিছোঁ এতিয়া এটা বহুত ধুনীয়া ৱাটাৰফল চাবলৈ। হ'ব মই দেখাই আছোঁ দেই, কেমেৰাটো বেক কৰি পিনে। এতিয়া গৈ আছোঁ নেক্সট এটা ফলছ চাবলৈ। ইমান তলত নামিব লাগিব। মানে কোনখিনিত? বহুত তলত নেকি? ডেষ্টিনেশ্যন যিহেতু বহুত বেছি ধুনীয়া, বলক তেন্তে পুৰা চফৰ কৰি গৈ থাকোঁ একদম। এয়া চাওকচোন, কিমান তললৈকে যাব লাগিব। এইফালে গৈ কেনে তাতে চাগে কেনেকুৱা এটা ঠাণ্ডা লাগি গৈছিল মানে গাইজ, কি ক'ব আৰু, মানে বহুত বেছি ঠাণ্ডা। এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু চাব লগা জেগা বহুত আছে। বলক মোৰ লগতে আপোনালোকে কেতিয়াবা কি হয় মানে গন্তব্য স্থানতকৈ বেছি যাত্ৰা আৰু ৰাস্তাটো না বহুত বেছিয়ে সুন্দৰ হয়। ইমান যে মানে ভাল লাগিছিল, মানে মোৰ ভাষাৰে বুজাব নোৱাৰোঁ। ধুনীয়া একদম, কি ক'ম আৰু, ইমান ধুনীয়া নাজাৰা। মোৰ ফেভৰেট বস্তুটো পাইছোঁ। এইটো বস্তু কি জানানে? মিষ্টাৰ কলিতাতটো ফেভৰেট এনেকুৱা লাগিছে মোৰ যেন কেতিয়াও উভতি নাহিমেই, ইয়াতে যেন ঘৰ মাটি খৰি লওঁ আৰু ম'মৰ দোকান দি দিওঁ, বাছ ব্যৱসায়ো হৈ যাব, শান্তিও পাই যাম জীৱনত। কিন্তু কি কৰিম, ঘূৰিটো আহিবই লাগিব ন। পাই গ'লোঁ নৌকালিকাই ফলছ। কাপোৰ চাপোৰ চেঞ্জ কৰি দিছোঁ বাপৰে। বহুত ধুনীয়া আৰু ট্ৰেকিং কৰি গ'লে ওচৰৰ পৰাতো আৰু বহুত বেছি ধুনীয়া হয়। ভাবিছোঁ যাওঁ নে নাযাওঁ, ইমান ধুনীয়া লাগিছে নহয়। ভিডিঅ'ত আপোনালোকক অকণমান দেখাব পৰা নাই, আৰু যিসকলে দেখিছে চাগেতো গম পাইছে, যিবিলাকে আহিছে। ইমান ধুনীয়াকৈ আহিছে নহয়, ইমান দূৰৰ পৰা। মই ইনষ্টাগ্ৰামত দেখি আছিলোঁ, ভাবিছিলোঁ কি এইবিলাক এডিট কৰা, কিন্তু নহয়। One of the rainiest place on earth, চেৰাপুঞ্জী। বৰষুণ, কিন্তু এতিয়া বৰষুণ নাই, পুৰা ৰ'দ দি আছে। এইটো মানে কি আৰু, এইটো চবতে খামেই, মানে এইটো খাই আছোঁ বুলি ক'লেও ভুল নহয়, যিখন ঠাইতে ৰৈছোঁ আৰু ভাল লাগে খাই ন। অলপ চাহ খাই লওঁ। ঘূৰি আমাৰ ভাগৰ
বহুত বেছি ভাল লাগিছে মাজত এখন বহি কিনে চাহ খাইছোঁ ভাল লাগিছে কিন্তু চাহৰ টাৱাৰ দোকান দিও ঘৰ চৰ বনাই বাংলা চাব বাংলা দাদা কি বলছে ও দাদা এইটো এটা কিবা গুহা আছিল আমি মানে একদম যাব নোৱাৰিলোঁ ইমান গাইজ কি কওঁ মানে ইমান ডেঞ্জাৰাছ হয় আৰু মানে অকণমানি ৰাস্তাটো একদম অকণমানি এটা গ'লে আৰু এটা সোমাব নোৱাৰি ইমান আন্ধাৰ মুন্ধাৰ ইমান ভয় লাগিল না গুচি আহিলোঁ এতিয়া আমি হ'লে আৰু কিবা লাঞ্চ কৰাই নাই লাঞ্চটো কৰি লওঁ লাঞ্চটো কৰি মেলি চাই লওঁ ভালকৈ আমি তাৰ পৰা ওলাই আহিলোঁ এতিয়া আৰু লাঞ্চটো কৰি কেনে আমি আকৌ মানে পুলিচ বজাৰ গুচি যাওঁ তাৰপৰা আকৌ ঘৰ যাব লাগিব ন চ' যাওঁ আৰু যাবতো নোৱাৰিলে যাব ইচ্ছা আছিল একদম মানে ইনষ্টাত দেখি থাকোঁ সেইটো ঠাইখিনি কিন্তু ইমান ডেঞ্জাৰাছ হয় ন যাব ইয়াতে গান গাই আছে ইমান ভাল লাগিছে একদম পুৰা এইটোৱে আছিলে জেগাটো য'ত আমি গৈছিলোঁ যাব নোৱাৰি আধাৰ পৰা গুচি আহিলোঁ মানে এই যে কোনোবা এখন ঠাইলৈ গ'লে কিমান মনত হেঁপাহ আশা লৈ যোৱা যায় ন আৰু উভতি আহোঁতে যে কেনেকুৱা লাগে নহয় যেন আকৌ নেযামেই ইয়াতে ৰৈ দিম কিন্তু নোৱাৰি ন যাবতো লাগিবই আমাৰ যিটো কাম হয় আমাৰ যিখিনি কৰ্ম হয় সেইখিনিতো কৰিবই লাগিব দায়িত্বখিনিতো পালন কৰিবই লাগিব সেইটোতো আমাৰ জীৱন হয় ন এনেকৈ আৰু মাজে সময়ে ওলাই আহি বৰ বেছি ভাল লাগে সেইকাৰণে আহোঁ সকলোৱে আহিব লাগে জীৱনটো দুদিনীয়া উপভোগ কৰক আৰু মাথো কালি ৰাতিপুৱাৰ পৰা মই ভাতে খোৱা নাই খাই লওঁ খাই কেনে যাওঁ আৰু শেষ ভোট জলকীয়া নিমখ আৰু নেমু শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী শ্বিলঙৰ গধূলি মায়াময় ইমান যে ধুনীয়া লাগিছে কি ক'ব আৰু বাৰু ঘৰমুৱা পক্ষী বাৰু মোৰ ভিডিঅ'টি আৰু ইমানতে শেষ কৰোঁ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ